ঠাণ্ডা কেনে ৰাইজ বহুত ঠাণ্ডা নহয়নে আৰু আজি 2 জানুৱাৰী পালে প্ৰথম জানুৱাৰীৰ দিনাহে অকণমান বেলেগ যেন হয় তাৰ পিছৰ পৰা সেই একেই জীৱন ৰাতিপুৱা উঠা চোতাল সৰা বাচন ধোৱা ল'ৰা ছোৱালী স্কুললৈ পঠোৱা আৰু এতিয়া ৰ'দত বহিছোঁ আৰু এয়া শাক চাফা কৰি আছোঁ মানুহজনে দি গ'ল শাক চাফা কৰি আছোঁ ৰ'দত থাকিলেতো অকল নহ'ব বহি থাকিলে কাম কোনে কৰিব গতিকে ৰ'দতো বহিছোঁ বোলো শাকখিনিও চাফা কৰি থওঁ আৰু আপোনালোকৰ লগতো কথা পাতোঁ তেনেকৈ বহুত ঠাণ্ডা পৰিছে নহয়নে খুব ঠাণ্ডা বাপৰে মোৰ যে চৰ্দি লাগি গৈছে একদম ভালেই হোৱা নাই বহুত দিন হ'ল মাত চাত একেবাৰে মোৰ নিজৰ মাত যেন নহয় এনেকুৱা হৈছে মতা মানুহৰ মাত নিয়ৰ নিচিনা হৈ গৈছে কি কৰিব আৰু উপায় নাই তাকে বোলো শাকখিনি চাফা কৰি ৰাখিছোঁ তেতিয়াহে দুপৰীয়া বনাব পাৰিম সেয়াই আৰু